হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? বহুদিনৰ পাছত আজি ব্লগ এটা লৈ আহিছোঁ। সকলোৱে শেষৰলৈকে চাব বুলি আশা থাকিল আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি আমি ওলাইছোঁ শিৱসাগৰৰ অভিমুখে, মানে মামাহঁতৰ ঘৰলৈ যাম আৰু দেউতা নাই বাবে ট্ৰেইনতে যাম। ইফালে ষ্টেচন পাই গ'লোহি, 5:35ত ট্ৰেইনখন যাব, সেইবাবে পাই গ'লোহি। শিৱসাগৰ প্ৰায় ট্ৰেইনৰ পৰা নামিয়ে লগালগ আহিলোঁ এপাহঁতৰ ঘৰলৈ, মানে এপাহঁতৰ ঘৰত আজি সাজৰ সকামৰ নিয়ম আছে, সেইবাবে তালৈ আহিলোঁ। ঘৰ পাওঁতে প্ৰায় আমাৰ 8 বাজিলে আৰু এইফালে আহি পায়ে সাজৰ সকামৰ নিয়মখিনি কৰি হৈ গ'ল। যেতিয়া আমাক খাবলৈ দিলে, এইফালে মই ভাজিকে খাই আছোঁ, সাজ নাখাওঁ যেতিয়া, আৰু ওচৰতে মামাহঁত চব বহি আছে। এইফালে বা, এইফালে মামা, সৰু মামা পূৰা সাজ আৰু এইফালে ভাজি খাই আছে। 3বিধ ভাজি দিয়ে ন, নিয়মখিনিতো আপোনালোকক দেখুৱাব নোৱাৰিলোৱে, তথাপিও বেলেগ এদিন দেখুৱাই দিম। গুড মৰ্ণিং। মই ধুনীয়াকৈ ফুলি আছোঁ ফুলখিনি। গুড মৰ্ণিং। কালি তেনেকৈ ভিডিঅ' কৰা নহ'লেই, আহোঁতে 7:30মান বাজিলে। আকৌ মথা ডাঙৰ মানে এপাহঁতৰ ঘৰত পাওঁতে 8টামান বাজিলে। আৰু তেনেকৈ সাজৰ সকামৰ নিয়মখিনি যিমানখিনি পাৰোঁ, মানে যি খালোঁ সেইটোৱে দেখাব পাৰিলোঁ। নিয়মখিনি তেনেকৈ দেখুৱাব নোৱাৰিলোঁ, কাৰণ আমি যাওঁতে বহুত দেৰি হৈ গ'ল আৰু তেতিয়ালৈকে ভকতে মানে নাম চাম লৈও শেষ হ'ল। তো সেইটোৱে, আৰু অহাটো দেখুৱাব নোৱাৰিলোঁ। আহি মেলি আৰু ডাইৰেক্ট টোপনিহে মাৰিছোঁ, মানে এনেকুৱা টোপনি ধৰি আছিলে আৰু গাটো ভাল লগা নাছিলে। এতিয়া ৰাতিপুৱা উঠিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চাই থাকক আজি ক'লৈ যাওঁ, আজি দিনটো কি কৰোঁ। ভাতকেইটা খাই আজৰি হৈয়ে এনাইৰ পৰা উলিকিলোঁ, মানে উলিকিবলৈ বহুত মন আছিল, সেইবাবে এনাই অলপ শিকাই দিলে। আৰু এইফালে ওলাইছোঁ সিহঁতৰ ঘৰলৈ যাবলৈ। ভাইটিয়ে মই খোজকাঢ়ি গৈ আছোঁ। এনাইহঁতৰ ঘৰৰ পৰা ওচৰতে আৰু সেইবাবে খোজকাঢ়ি গৈ আছোঁ। সি গম নাপায়, তাক কোৱা নাই, তথাপিও ভাবিছোঁ এনেকৈ যাওঁ বুলি কৈ আছে। সেইবাবে এইফালে সিহঁতৰ ঘৰ পাইছিলোঁহে, সি আহি মোক একেবাৰে কামতে লগুৱাই দিলে। এইফালে মোক চিলাবলৈ দিলে, তো চিলাই আছোঁ আৰু এইফালে ভাইটি পূৰা গেমত বিজি। মা দেখিছেনে বাৰু? মায়ে পূৰা কাম কৰি আছে দেই। এইফালে আকৌ সিহঁতৰ ঘৰৰ পৰা আহি পায়ে ওলালোঁ এফালে যাবলৈ, মানে মোৰ ডাঙৰ এপাহঁতৰ ঘৰলৈ। বহুত দেৰি ৰখি থাকিবলগীয়া হ'ল, গাড়ী মানে মালিকজনে অহা নাছিলে, মামা অহা নাছিলে। তো মামালে বহুত দেৰি ৱেইট কৰি বহুত টাইম হৈ গ'ল। লাষ্টত মানে আমি ওলাই দিলোঁ আৰু ই আহিছে, ইয়াৰ গাড়ীখনত মামা, মই আৰু ভণ্টি আহিছোঁ। আৰু ইখন গাড়ীত মা, এনাই, সৰু মামা আৰু ভাইটি আহি আছে বেগত। তো এতিয়া তেওঁলোকক দেখুৱাব নোৱাৰোঁ, তাত গৈ সকলোকে দেখুৱাই দিম, চাই থাকক। আৰু এইফালে ডাঙৰ মামা দেই, এইফালে ভণ্টি। আৰু আজি আমাক ইমানেই মিলিছে, গাড়ীখনো ব্লেক আৰু মামা, সি আৰু মই ব্লেক পিন্ধিছোঁ। অকল ভণ্টি বাকী দিছিলে, তাইক কৈছোঁ বাবে তোৰ ব্লেক পিন্ধিব লাগিছিলে। আৰু এইফালে আমি তেল ভৰাই লৈছোঁ এতিয়া, আৰু তেহেঁতি পাবহি। বাকী গৈ থাকোঁ, পূৰা ভিৰ একদম। এইখন পালেহি চা গাড়ীখন। ফালে মাহঁতো পাই গ'ল, সি নাই পালেহি, এইফালে মাও পালেহি, চব পালেহি আৰু এতিয়া ফালে এপাকৰ কোচত উঠিলেই। আহিয়ে বিয়নী মেলখন বাহিৰতে দিছে, আহিয়ে কোনো চাহে খাব পৰা নাই, তেওঁ আহিয়ে ভাতকে খাইছে চাহ। এই মামাই মানে আহি বেলেগে চাহ খাবই পৰা নাই, তেওঁ আহি একদম ভাতকে খাই দিলে। এইফালে আহি পায়ে ভণ্টিয়ে মই ভাবিলোঁ অকণমান ফুৰি লওঁ, তো অকণমান আগলৈ গৈ ফুৰিলোঁ। আৰু ইহঁতৰ গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া নহয়, মানে বহুত ভাল লাগে এনেকুৱা। দেখিছোঁ এইফালে পোৱালি পাই গ'লি। ক'ত আহিলা? সময় আৰু বাকী কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোককতো দেখুৱাই থাকিম, অকল ভিডিঅ'টো লাষ্টলৈকে চাই থাকোঁ। কামত লাগি আছে।
হা কালি সেইবিলাকে আৰু সাজ ভাজি আৰু সাজ নাই খোৱা আমি বহুত দিনৰ পিছত যেতিয়া গোটেইখিনি লগ পাওঁ যেতিয়া গোটেই বা মানে কাজিনখিনি লগ পাওঁ তেনেকৈ কথা আলোচনা হয় ন তেনেকৈ আৰু লগত সিও বহি আছে আৰু এইফালে পূৰা চলি আছে ইয়াত এনাই গাহৰি আনিয়ে থৈছে আৰু সেইটো ব্ৰইলাৰটো দেখিলে সেইটো এতিয়া মাৰিব আৰু তাৰপিছত আৰু খোৱাতে বল আৰু ফালে পূৰা তাত কাম চলি আছে খবই নোৱাৰে একদম লাগিছে নহয় কেনে মায়ে ফালে পূৰা ছিগি লৈছে ঘৰত গৈ আমিও ৰুমগৈ মানে আমাৰ ঘৰতো লাগে আৰু ফুল ফালে পিংক কালাৰ ৰেড কালাৰ হোৱাইট কালাৰ মানে গোটেইকেইটা কালাৰ আছে কিন্তু ইমান ধুনীয়া লাগিছে এনেকৈ কেমেৰাত ইমান ভালকৈ দেখা নাই কিন্তু ওচৰৰ পৰা বহুত ধুনীয়া ফালে মাকে জীয়েকে কি মেল পাতিছে আৰু বৰ্তমান হাতত তামোল পাণ লৈ আছোঁ দেই খাবলৈ ভাত খাই উঠি আৰু এতিয়া যাবলৈ ওলাইছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰিম সেইবাবে সকলোকে এবাৰ দেখুৱাই দিছোঁ এইফালে মা আৰু এইফালে আধা আধি গ'লেই গাড়ীলৈ দুখন গাড়ীলৈ গ'লেই পালোহি পাই কাপোৰ পানী সলাই অলপমান ফ্ৰেছ হৈ এতিয়া এনেকৈ শুব লাগিব আৰু টাইমো হৈ গৈছে কাৰণ কাইলৈ হয়তো ৰাতিপুৱা ঘৰ যাম নেকি আৰু সিও ঘৰ গ'লগৈ কাৰণ তাৰ ঘৰ মোৰ মামাহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয় সেইবাবে সি আমাক নমাই গ'লগৈ আৰু বাকীখিনি চব শুব লৈছে ময়ো শুবলৈ যাওঁ আৰু বাকী ভিডিঅ'টো এয়াই আছিলে বাকী নেক্সট ভিডিঅ'ত লগ পাম বাই গুড নাইট সেইটোৱে কওঁ ভিডিঅ' বনাইছোঁ কিন্তু ইমান ভালকৈ এতিয়ালৈকে বনাব পৰা হোৱাগৈ নাই তথাপিও যিমানখিনি পাৰোঁ আপোনালোকৰ লগত আগবঢ়াই দিছোঁ তো আপোনালোকে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাই